গাইছ ইয়াৰ মডেলটো হৈছে এইটো যথেষ্ট ধুনীয়া আছে আৰু এইটো স্পৰ্ট এইটো যিহেতু স্পৰ্ট বুলি লিখা আছে স্পৰ্ট কোম্পানী এইটো কোম্পানী কোম্পানীটো হৈছে পুমা কোম্পানী কিন্তু লিখা আছে স্পৰ্ট বুলিকে এইটো মানে স্পৰ্টছত কাম কৰিব পাৰিব আপুনি খেলিব পাৰিব আৰু ইয়াৰ বেটাৰী ফিউচাৰটো হৈছে এইটো মানে স্লিপলেছ নহয় স্লিপলেছ হ'লে এইখিনিৰ পৰা কাটা থাকে আৰু এইটো স্লিপলেছ নহয় যিহেতু এইটো হৈছে হাফ গেঞ্জি হয় কিন্তু ইয়াত হাত নথকা ডাইৰেক্ট হাত নথকাকৈ আছে আৰু হাতৰ জেগাত এইটো ছাইডত অলপ লগাই দিছে আৰু চিলাই ধুনীয়াকৈ দিছে তো গাইছ এনেকুৱা নিউ আৰু এইটো কালাৰ আছে কালাৰটো ৰাউণ্ড কালাৰ আৰু তো বহুত লুকছ ধুনীয়া আছে চাবৰ কাৰণে মই আপোনাক হেংগাৰ কৰি দেখুৱাই দিম মালটো কেনেকৈ আছে তো গাইছ এনেকুৱা মোৰ চেনেলত বহুতো ধুনীয়া মাল আনি থাকোঁ আৰু যিমান পাৰোঁ মই আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰোঁ তো বহুতো মালটো মই আপোনাক ভিডিঅ' বনাই দেখুৱাবই নোৱাৰোঁ মোৰ চেল হৈ যায় আগতে চেল হৈ যায় এতিয়া ৰাতিপুৱা সময় দোকানটো বৰ্তমান অ'পেন কৰিছোঁ তাৰপিছত মানে সেইকাৰণে মই ধুম বনাই দি আছোঁ আৰু বেক চাইডটো চাব বেক চাইডটো মই কেনেকুৱা আছে লুকছটো দেখুৱাই দি আছোঁ ছাৰ বেক চাইডৰ লুকছ এইটো আপুনি এইটো ফুটবল ক্লাবত এইবিলাক খেলিব পাৰিব বল এইটো আৰু ইয়াৰ লগতে এইটো আছে এইটো কালাৰটো খুলি দেখুৱাই দিম তাৰপিছত আপোনাক হেংগাৰ কৰি দেখুৱাই দিম হেংগাৰত কেনেকৈ দেখা পায় হেংগাৰ বহুত বেহতৰিন লুকছ আহে আৰু পুমা কোম্পানী আপুনি এইটো ষ্টিকাৰ দেখিলে গম পাই যাব যে পুমা কোম্পানী হয় এইটো আৰু নামটোতো এনেই গমেই পায় আৰু চাইজটো হ'ব আপোনাৰ এইটো ইয়াত গম পোৱা যায় চাইজটো হ'ব আপোনাৰ এক্সেল চাইজ বুলি কয় এইটো ফ্ৰী চাইজ থাকে এক্সেল চাইজতে পৰিব এইটো ইয়াতে আছে তো লুকছ এইটো কালাৰটো এইটো আছে ব্লু কালাৰ তো গাইছ মই এইটো চেনেলত বহুতো নতুন ধৰণৰ কাপোৰ আহি থাকিব আৰু যদি আপুনি নতুন ডিজাইনৰ কাপোৰ যদি চাব বিচাৰে মোৰ চেনেলটো অতিশয় জলদি শীঘ্ৰেই মানে ছাবস্ক্ৰাইব কৰি দিয়ক তলৰ ৰঙা বটনটো আছে ক্লিক কৰক আৰু আৰামছে ছাবস্ক্ৰাইব কৰক আৰু লগত বেল আইকনটো প্ৰেছ কৰি দিব ভাল লাগিলে আপুনি যিমান মই ভিডিঅ' আপলোড কৰিম সম্পূৰ্ণ দেখা পাব চ' ৰ'ব মই আপোনাক হেংগাৰ কৰি দেখুৱাই দিছোঁ কেনেকৈ দেখা পায় হেংগাৰ কৰিবলৈ লৈছোঁ এতিয়া বৰ্তমান ধুমাতে মই কৰি দিওঁ হেংগাৰটো এক হাতে মোবাইল ধৰিছোঁ তো সেইটো সোনকালে কৰিব পৰা নাই তো বৰ্তমান সোমাই দিলোঁ এইটো আৰু সোমাই পেলাই ফাৰ্ষ্ট টাইম হেংগাৰিং কৰোঁ হেংগাৰিং কৰাটো মানে কালাৰ বহুত ডিফিকাল্ট প্ৰব্লেম পাওঁ তো কৰিছোঁ বৰ্তমান এইটো পুমা মেইন কাৰণ হ'ল মোৰ মোবাইলৰ কেমেৰা ইমান ভাল নহয় পাৰফেক্ট দেখা নাপায় তথাপি লুকছ আৰু ষ্টেজবুল চাব নেকি ৰ'ব মই কেমেৰা খাৰা কৰি দিছোঁ তেতিয়া গম পাব ষ্টেজবুল তো গাইছ এইটো ফুটবল ক্লাবত আপুনি যথেষ্ট ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব এইটো কাপোৰটো আৰু বেক চাইড দেখুৱাই দি আছোঁ এইটো বেক চাইড ঘূৰি জানা ইয়াৰ কেইছে কৰতে হো তুম ভি চাওক ষ্টেজবুল গম পাব ধুনীয়াকৈ তো গাইছ এনেকুৱা নতুন ডিজাইনৰ ফিউচাৰৰ কাপোৰ মোৰ ইয়াত বহুত এই চেনেলটো বহুতো আহি থাকে তো ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু মন গ'লে শ্বেয়াৰ কৰি দিব চ' ধন্যবাদ আজিলৈ এইটোৱে আৰু পুনৰ লগ পাম নতুন এটা ফিউচাৰ নতুন কাপোৰৰ লগত নতুন কোৱালিটি চ' ধন্যবাদ